নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মন্টু মেধি আৰু আপোনালোকে চাই আছে মিষ্টাৰ ফাংচং ইউটিউব চেনেল। ফ্ৰেণ্ডছ, অসম পুলিচ কনষ্টেবল AB আৰু UBৰ 2018 চনৰ পোষ্টৰ অলৰেডি এডমিট কাৰ্ড দিছে 15খন ডিষ্ট্ৰিক্টত আফটাৰ কৰোণাৰ। আৰু ইতিমধ্যে হয়তো আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোডো কৰি লৈছে। যিসকল বন্ধু বান্ধৱীৰ আগতে অসম পুলিচৰ ইণ্টাৰভিউ দি পোৱা নাই, মই তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। অসম পুলিচ কনষ্টেবলৰ মেডিকেলৰ প্ৰচেছটোৰ বিষয়ে মই আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত কিছু কথা আলোচনা কৰিম। আৰু যদি ভাল লাগে ভিডিঅ'টো অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। চাওক, অসম পুলিচ কনষ্টেবল AB আৰু UBৰ আপোনালোকৰ যি এডমিট কাৰ্ডতে ৰিপৰ্টিং টাইমটো লিখা আছে, আৰু ৰিপৰ্টিং টাইমৰ খন্তেক সময় আগতে আপোনালোকে ফিল্ডত উপস্থিত হ'ব। আৰু প্ৰথমে যেতিয়া আপোনালোকে এণ্ট্ৰি কৰিব ফিল্ডত, তাৰপিছতে আপোনালোকৰ ৰিপৰ্টিং টাইম পৰাৰ লগে লগে আপোনালোকৰ হাইটটো জোখা হ'ব। আৰু ল'ৰা আৰু ছোৱালীৰ হাইটটো কিমান লাগে মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাব পাৰে। ইয়াৰ পিছতে আপোনালোকৰ হাইটটো জোখাৰ পিছত চেষ্টটো জুখিব, আৰু চেষ্টটো জুখি হোৱাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্টত ফ্লেট ফুট, নক নি আৰু কালাৰ ব্লাইণ্ডনেছ তথা চকুৰ পৰীক্ষা কৰা হয়। আৰু 5 পৰা 10 ফুটমান দূৰত ৰাখি এখন ফলক লগোৱা হয় আগত, আৰু তাতে XYZ কিবাকিবি আখৰ লিখা থাকে, আৰু এটা চকু এখন হাতেৰে থাকি সেই ফলকখন চাই চাই আপোনালোকে ক'ব লাগিব তাত কি কি লিখা আছে। একচুৱেলি আখৰবিলাক ডাঙৰ পৰা সৰুলৈ বা সৰুৰ পৰা ডাঙৰলৈ লিখা থাকে। ধৰি লওক XYZ যদি লিখা থাকে, এটা ডাঙৰ বাকী দুটা সৰু, বা দুটা সৰু এটা ডাঙৰ, তেনেকুৱাকৈ থাকে। আৰু আখৰ হয়তো 4-5টা থাকিব পাৰে, XYZ EV কিবাকিবি থাকিব পাৰে। আৰু তাৰপিছত আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছৰ ভিতৰত এনেকুৱা ধৰণৰ ফ্লগসমূহ দিব পাৰে। মই আপোনালোকৰ দুখনমান ফ্লগ ইয়াত দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু এনেকুৱা ধৰণৰ ফলকবিলাকত দুটা এটা আখৰ লিখা থাকে, সংখ্যা লিখা থাকে বা আখৰো লিখা থাকে, কেতিয়াবা এলফাবেট লিখা থাকে। আৰু সেইবিলাক চাই আপোনালোকে ক'ব লাগিব কি লিখা আছে। আৰু তাতো যদি আপোনালোকে ফেইল কৰে, তেতিয়াহ'লে আপোনালোকক একচেপ্ট কৰা নহ'ব আৰু আপোনালোকক ফিল্ডৰ পৰা উলিয়াই দিয়া হ'ব। গতিকে আপোনালোকে সাৱধান হ'ব। কালাৰ ব্লাইণ্ডনেছটোৰ বিষয়ে ঘৰত আপোনালোকে অলপ চলপ প্ৰেক্টিছ কৰি যাব পাৰে, চাব পাৰে। ভয় খাবলগীয়া একো নাই, কাৰণ কালাৰ ব্লাইণ্ডনেছত বহুতেই পাছ কৰে, গতিকে আপোনালোকে ভয় খাবলগীয়া একো নাই। খালি আপোনালোকে হাইটটো আৰু চেষ্টতহে গুৰুত্ব দিব। যিসকলৰ হাইটটো কম তেওঁলোকৰ বাবে বাৰু একো উপায় নাই, কিন্তু চেষ্টৰ ক্ষেত্ৰত আপোনালোকে অলপ চলপ বুকদান কৰি থাকিব ঘৰত, আৰু চেষ্টটো ফুলাবলৈ চেষ্টা কৰিব। কাৰণ কি হয়, বহুত ল'ৰা ছোৱালী হাইটটো ঠিকে থাকে কিন্তু চেষ্টটোত মিলাব নোৱাৰে, কাৰণ চেষ্টটো বহুতে ফুলাব নাজানে। গতিকে আপোনালোকে চেষ্টৰ ওপৰত অলপ গুৰুত্ব দিব। আৰু আশা কৰিছোঁ সকলোৰে ইণ্টাৰভিউটো ভাল হওক। যেতিয়া আপোনালোকৰ মেডিকেল টেষ্টটো ভাল হ'ব, তেতিয়া তাৰপিছতে আপোনালোকক দৌৰিব দিব, আৰু দৌৰাৰ পিছতে আপোনালোকৰ হ'ব লং জাম্প। গতিকে আশা কৰিছোঁ সকলোৰে ভাল হওক। আজিৰ ভিডিঅ'টো আছিলে ইমানেই।